আজি বৃহস্পতিবাৰ গম পোৱা দালি আলু পিটিকা ফাইনেলি পাৰ্চেলটো আহি লৈছে বাৰু অলপ আলহী আহি আছে কিমান দিনৰ মন মই বুলেটত উঠিম হেল্ল' এভৰিৱান নতুন এটা দিন আৰু নতুন এটা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ আৰু আজি হৈছে জানুৱাৰী 2 তাৰিখ আৰু সময় হৈছে বৰ্তমান 9টা আৰু এও গৈছিলে বজাৰলৈ বজাৰ কি কি আনিছে মই দেখাই আছোঁ আজি কিন্তু মই নগ'লোঁ দেই বজাৰলৈ এই বজাৰ মই নাই যোৱাৰ লগত সদায় সময় নাপাওঁ যাবলৈ ৰাতিপুৱা এও অকলে গ'লে কি কি আনিছে মই দেখাই আছোঁ ভালো বিচাৰি গৈছিলোঁ আগৰ ব্লগটো দেখিছিলে চাগে নাপালোঁ এয়া আজি বজাৰত ওলাইছে কোমলীয়া হৈছে বুঢ়া হোৱা নাই কোমল হৈছে গম পোৱা তাৰপিছত এইফালে পালেং আনিছে কেঁচা মটৰ এফালে কণ বিলাহী আৰু অকণমান মাত মাছ আছে আজি বোলে কণ বিলাহীৰ লগত মাছ খাবা আৰু মাছ চাফা কৰাৰ দায়িত্ব এওঁ মই মানে মাছ চাফা কৰি বহুত বেয়া পাওঁ উপায় নহ'লে কেতিয়াবা কৰোঁ কিন্তু এতিয়া ঘৰত আছে যেতিয়া এওঁ কলেজ বন্ধ এইকেইদিন তো এই কৰিব আৰু চাফা আৰু মই মাত্ৰ গা পা ধুই আহিছোঁহে ব্ৰেকফাষ্ট চেকফাষ্ট একো কৰাই নাই কিবা এটা বনাই মেলি খাওঁ আৰু এইফালে লৈ লৈছোঁ জিৰা ৱাটাৰ ৰাতিপুৱা মোৰ অলপ খোৱা হয়েই 9টা বাজিছে বুলি ভাবিছোঁ মই সময় কিমান হ'ল দেখিছা 10:20 হ'ল 9টা বাজি আছে বুলি ভাবি আছোঁ মই ভগৱান ফুল খেলি আছে এই বাহিৰত মই তাইক মাতি আহোঁ বেছি ৰাস্তালৈ ওলাই যাব নহ'লে ব'লা এতিয়া কিবা এটা খাব লাগিব তুমি একো খোৱা নাই ৰাতিপুৱা তাই মানে বাহিৰত ওলাই আহি অভ্যাস হ'ল যে বাহিৰলৈ ওলাই নাহিলে মানে শান্তিয়ে নাপায় মানে আহিবই লাগে আমনি কৰি থাকে জোতাযোৰ দেখাই থাকে খালি পিন্ধাই দিব লাগে আৰু ওলাই আহিব লাগে মানে এই মাত্ৰ মোৰ এটা কথা মনত পৰিলে মই গৈ পিনে মানুহজনক কৈ আছোঁ দেই ৰ'ব আজি বৃহস্পতিবাৰ গম পোৱা নোপোৱা মাছ চাফা কৰি আছা যে তুমি একেবাৰে মাছ লৈ আহিছে কণ বিলাহী সৰু সৰু মাছ বোলে কণ বিলাহীৰ লগত মজাকৈ বনাই খাব বোলে আহিয়ে মোক কৈছে মোৰ এতিয়া মনত পৰিছে কথাটো আজি বৃহস্পতিবাৰ আমাৰ নিৰামিষ দালি আলু পিটিকা সদায় এনেকুৱাই হয় সদায় পাহৰি থকা হয় এওঁ কিন্তু বাহিৰত কেতিয়াবা খায়েই দিয়ে ঘৰত থাকোঁতেতো খাব নোৱাৰা তুমি পাহৰি থাকিলে বেলেগ কথা কাইলৈ খাম দিয়া বজাৰৰ পৰা মিঠা আলু অকণমান আনিছিলে তাকে বইল কৰি খাওঁ ময়ো তাইকো দিওঁ মিঠা আলু খাই কোনে কোনে ভাল পায় বাৰু ক'বচোন দেই মই কিন্তু বিৰাট ভাল পাওঁ এই ৰঙাটোতছে ইটো বগাটো বেছি ভাল লাগে ন খাই আমি মুগা বৰণীয়াটো সেইটো একদম আলুৰ নিচিনা বালিয়া বালিয়া হয় মিঠা লাগে খাই ভাল লাগে মই চাহ তাহ খালোঁ এয়া গজালি ওলোৱা মগু এওঁলৈ ৰাখি দিছিলে খাই ভাল পায় ময়ো ভাল পাওঁ বাৰু বেছি সিজিলে চাওঁ ঠিকেইতো আছে ছোৱালীজনী খাবলৈ ভালে হ'ব আলফুলৰ কাৰণে এইটো বেছি সিজি গ'ল এইটো মানে পাৰফেক্টলি হৈছে এইটো ৰঙা এইটো মুগা বৰণীয়াটো তুমি বাগলটো গুচাই দিয়াচোন আলফুলৰ কাৰণে ঠাণ্ডা হ'বলৈ তেতিয়া অকণমান দিওঁ মই তাই কোমলটো খাব ৰঙাটো যে হয় নেকি তুমি এইটো খোৱা মই 4বাৰ হুইচেল মাৰালোঁ আকৌ 3বাৰ মাৰিব দিব লাগিছিলে ন আজি এইখিনি মিক্স ভাজি কৰি দিওঁ বুলি ভাবিছোঁ ভেন্দিখিনি এক্সট্ৰাকৈ ভাজিম এটা গাজৰ আছে বেঙেনা এডোখৰ ৰঙালাও আলু পালেং অকণমান দি দিওঁ দাইলো দি থুপথুপীয়াকৈ বনাই দিওঁ ন মই চয়াবিন আছে বুলি ভাবিছিলোঁ কিন্তু চয়াবিন নাই মই গম পোৱা নাই মই আনিব ক'লোহেঁতেন মই সেইদিনা কিন্তু 2 পেকেট যে আনিছিলোঁ যে বনাই পেলালোঁ চাগে ন এয়া খাইছোঁচোন মিঠা ধুনীয়া খবৰ এতিয়া দেখিছেনে আলফুলক টিভি লগাই দিব লাগে ৰিম'টটো দি আছে তাই দিয়া মই লগাই দিম দিয়া টেষ্টি নাই না টেষ্টি পাপা আনি দিব ৰ'বা খাবা দেই তোমাকেই দিছোঁ বনাই খাবা ৰ'বা এভৰিৱান এতিয়া বাজিছে 2:15 আমি ভাত চাত খাই আজৰি হ'লোঁ এওঁ খালে এওঁ গাড়ী ধুৱাবলৈ গৈছিলে গাড়ী ধুৱাই মেলি সি খালে আমাৰ আলফু শুই আছে এটা ভাত নোখোৱাকৈ শুই গ'ল উঠাই পিনে খুৱাব লাগিব আৰু এতিয়া পাৰ্চেল এটা আহি আছে তাকে ৰখি আছোঁ ফোন কৰিছে আহি আছে বুলি আচলতে বহুত দিনৰ পৰা ৰখি আছিলোঁ পাৰ্চেলটোৰ কাৰণে ফাইনেলি আহি গ'ল মানে পাৰ্চেলৰ লগত ঘটনা এটা ঘটিলে মই পাৰ্চেলটো অৰ্ডাৰ কৰিছিলোঁ হ'ল দিন কিন্তু বাই ডিফল্ট মানে ধেমাজিৰ এড্ৰেছলৈ গুচি গ'ল তাক ঘৰত পাই গ'লগৈ সেইটো আকৌ কেঞ্চেল কৰিব লগা হ'ল আকৌ পাছত অৰ্ডাৰ কৰিছোঁ তেনেকৈ এতিয়া আহিছে আৰু চাওঁচোন বাৰু পাৰ্চেল দিয়ক ফাইনেলি পাৰ্চেলটো আহি গ'ল মই যিটো আগত অৰ্ডাৰ কৰিছিলোঁ সেইটো অহা নাই আৰু এটা অৰ্ডাৰ কৰিছিলোঁ মই তুমি অৰ্ডাৰ কৰি দিয়াটোহে আহিল আগত
মোৰ হাতত আছে এতিয়া সোয়েটাৰটো মই আপোনালোকক দেখাই আছো ৰব মোৰ কিন্তু ইমান পছন্দ লাগিছে ইমান সফট হয় আৰু বহুত ধুনীয়া ৰবা তোমাকো চুবলৈ দিম টেনা এইটো হৈছে সোয়েটাৰটো মই পিন্ধি পিনে আপোনালোকক দেখাই দিম কিন্তু অকমান জানিবা এইকিটা গুঠা নিচিনা গুঠা সোয়েটাৰ যদি নাজানো অকন ফুটাবিলাক অলপ বেছি ডাঙৰ ডাঙৰ ভিতৰত মানে এটা পিন্ধিব লাগিব এয়াৰ কণ্ডিশ্যন এটা মানে কিন্তু দেখিবলৈ কিন্তু বিৰাট কিউট ন ষ্ট্ৰবেৰী আছে পিংক কালাৰ ধুনীয়া লাগিছে মই পিন্ধি পিনে দেখাই আছো দেই আপোনালোকক ৰব হাতে কোন নিচিনা লাগিছে এইটো বেছি ডাঙৰ ডাঙৰ লাগিছে নেকি বাৰু থিও আছোন কেনেকুৱা লাগিছে ডাঙৰ লাগিছে নেকি একো নাই ওভাৰ সাইজ হলো ঘূৰি দিয়া সাইজৰ আছিলে মানে ভাল লাগিছে নে মোৰ পছন্দ হৈছে কিন্তু হ'ব একো নাই বহুত ডাঙৰ ডাঙৰ লাগা নাই ন লাগা নাই ফিটিং আছে পিন্ধিবলৈ আৰু ষ্টাইলিছ লাগিছে বহুত মই এইটো চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰিম কুৰ্তিৰ লগতো পিন্ধিব পাৰিম আৰু প্লাছ জিন্সৰ লগতো পিন্ধিব পাৰিম না না সোয়েটাৰ তোমাকো লাগিব ন তোমাকতো মই দুটা লৈ দিলো সোয়েটাৰ ন তুমি পাছত কিনিব ঠিক আছে আমাৰ আলফুল হোৱা পা উঠিলেই জনী আৰু তাই কাৰণে এতিয়া মই অকল মধুৰি ৰখি দিওঁ ভাত চাটো নাখায় মধুৰিকে অলপ দি চাওঁ খাবানে তুমি মধুৰি খাবা তোমাৰ কাপোৰো চেঞ্জ কৰি দিব লাগিব তাই গায়ে ধুৱাই দিয়া নাই আজি অল্টাৰনেটিভ ডেজত ধুৱাই দিওঁ আৰু ডেইলি গা চা ধুৱাই নিদিওঁ এনেই ঠাণ্ডা ইমান আৰু লেতেৰাও নহয় ন সৰু ল'ৰা ছোৱালী আৰু সদায় কিনো গা ধুৱাম আৰু তাই মধুৰি খাই ভাল পায় ক'ৰ পৰা ওলাইছে দেখিছা পাছফালৰ পৰা ওলাই গৈছে দেখিছা মধুৰি খাবা তুমি এতিয়া আমি দুইটাই ওলাইছোঁ বজাৰলৈ বুলি পাচলি মাছ মাংস কিবা আনিব যাওঁ আলহী আহি আছে মানে ভাত খোৱাকৈ আহিছে আজি কিমান দিনৰ মন মই বুলেটত উঠিম কোৱা 2 বছৰ হৈছে অলমষ্ট 2 বছৰৰ পিছত মই আজি বুলেটত উঠিছোঁ কনচিভ হোৱাৰ পৰা আলফুলত তেতিয়াৰ পৰা উঠা নাই প্ৰেগনেঞ্চিৰ পিছতো উঠা নাই ন তাইক জন্ম হোৱাৰ পিছতো আজি উঠিছোঁ প্ৰথমতে লৈ লওঁ আমি মাংস মুৰ্গীৰ মাংস তুমি চিনি পাবানে লোকেলটো চাই ল'ব পনীৰ অকণমানো লৈ যাওঁ লগতে মিঠাইও লৈ যাওঁ পনীৰ আছে কাণ দিয়া কালাকান দিয়া 5টা কেইটকা এটাত 5টা হৈ যাব ন বজাৰ চজাৰ কৰি গৈ আছোগে এতিয়া ঘৰলৈকে এইখিনি তালিটো বোলা মা কি কৰি আছিলা তুমি টিভি চাই আছিলা হেল্ল' এভৰিৱান সন্ধিয়া সময়ত এতিয়া ধূপ চাকি দিওঁগৈ মই আৰু লাহে লাহে ৰন্ধা মেলাবিলাক মই ষ্টাৰ্ট কৰি দিওঁ কাৰণ আলফুলৰ কাৰণে পাছত মই নোৱাৰিম তাই টোপনি ধৰিব সেইকাৰণে সাজৰি হৈ থাকিলে মোৰ কাৰণে ভাল তাইৰ কাৰণেও ভাল আৰু এফালে পাচলিখিনি মই অলমষ্ট কাটি ৰেডি কৰিয়ে থৈ দিছোঁ এতিয়া বনোৱা মেলা অলপ ষ্টাৰ্ট কৰি দিওঁ আৰু আমাৰ আলফুলে কি খাই আছে অমিতা আৰু ৰুকি দিওঁ নি অলপ এফালে কাটি থৈ দিছোঁ মই ৰুকি দিওঁ নে অলপ গোটাকে নোৱাৰিবা ৰুকিব লাগিব ৰ'বা এইফালে পনীৰ বনাবৰ কাৰণে পেষ্ট ৰেডি কৰিলোঁ আৰু এইফালে মছলাখিনি উলিয়াই থৈ দিছোঁ চিকেন বনি আছে আৰু পনীৰৰ কিউবকেইটা আজি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ এইকেইটা পনীৰ কাটি থৈ দিছোঁ মছলাখিনি অলমষ্ট হৈছেগৈ আৰু এইফালে অলপমান ভেজিটেবল চুপ মাংস অকণমান দি আলফুলৰ কাৰণে বনাই দিওঁ আৰু আজি লোকেল চিকেনখিনি বনাইছোঁ জহা কোমোৰা অকণমান দি আমিতো নাখাওঁ আজি নিৰামিষ সেইটো কাৰণে অলপে বনাইছোঁ এইফালে সৰু সৰু শিঙৰা মাছ অকণমান আনিছিলে তাকে ফ্ৰাই কৰি আছোঁ অকণমান পিঁয়াজ দি পিনে বাবা দাহঁত আহিছিলে কুহি মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ তাহাঁতে খেলি থাকোঁতে কথা পাতি থাকোঁতে তাহাঁতে এইমাত্ৰ গ'ল সেয়াই পাহৰিয়ে থাকোঁ মই মোবাইলটো উঠাবলৈ কেতিয়াবা কথা কওঁতে পাছত কেতিয়াবা দেখাম এয়া চিৰঞ্জীৱ দা হয় বৌ মিষ্টাৰৰ ফ্ৰেণ্ড পুৰণা ফ্ৰেণ্ড ন অঁ আপুনি হোষ্টেলত আছিলে ন ভাত বাঢ়ি দিলোঁ আজি সৰু মাছ পনীৰ চব্জি চালাড আহক বলক আমি মাম খাওঁগে দেই তুমি থাকা এতিয়া মোক কিবা লাগে ৰিভিউ লাগে কেনেকুৱা হৈছে
মানে নিজে টেষ্ট কৰা নাই যে আজি আৰু আলহী আহিছে মই কথা পাতিছো আকৌ বনাইছোগে এনেকুৱা হৈ আছে যে আলহী যাবলৈ ওলাইছে আমাৰ বাই বাই চিৰজীৱ দা বেষ্ট অফ লাক দে কালিৰ কাৰণে হেল্ল' এভৰিৱান এতিয়া সময় হৈছে অলমষ্ট 11টা মই ভাত চাত খালোঁ আলহীও খাই বৈ অকণমান সময় কথা চথা পাতিলোঁ আমি গ'ল তাহাঁতে আলফুল হৈ গ'ল তাই অথনিতে এতিয়া আৰু ময়ো শুবলৈ যাওঁ গেট চেট তলা চলা মাৰিলোঁ আৰু এতিয়া বিগ বছ চাওঁগৈ এতিয়া তাই শুই গ'ল যেতিয়া শান্তিকে মোবাইলটো অকণমান চাম আৰু দিনটো আজি মোবাইলটো টিপিবই পোৱা নাই মই কোনে কোনে বিগ বছ চাই ক'বচোন বাৰু দেই মই এতিয়া অকণমান বিগ বছ চাওঁ তাৰপৰা শুই যাম ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ আপোনালোকৰ পুনৰ নতুন এটা ভিডিঅ' লগ পাম শুভৰাত্ৰি বাই বাই